অহা 20 তাৰিখ ফেব্ৰুৱাৰীৰ পৰা আমি 2 লাখ টকাকে আৰ্থিক সাহায্যৰ মানে চেক প্ৰদান কৰা হ'ব। ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত 4টা ৰাস্তাৰ আধাৰশিলা চিফ মিনিষ্টাৰ গুডউইল মিছন RIDF 31ৰ যিটো পেকেজৰ কাম ৰাস্তা পকীকৰণ লগতে এটা দলঙৰ মানে আধাৰশিলা স্থাপন কৰিলোঁ। আৰু আমাৰ TLCC চেয়াৰমেন বিক্ৰম দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামবিলাক চলি আছে। আৰু আপোনালোকে সকলোৱে দেখা পাইছে যে আমাৰ BTC চৰকাৰ গঠন কৰা 4 মাহ হৈছে। 4 মাহ সময়তে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমাৰ BTC অঞ্চল মানে যথেষ্ট উন্নয়নৰ কাম কাজবিলাক চলি আছে। বহুত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ৰাস্তা দলং আধাৰশিলা স্থাপন কৰা আপোনালোকে সকলোৱে দেখা পাই আছে। আৰু ৰাইজে বিচাৰিছিল যে হাগ্ৰামা মহিলাৰী ছাৰে পুনৰ মানে BTCখন চলাব লাগে, পুনৰ মানে BTCখন আগৰ দৰে মানে ডেভেলপ হ'ব লাগে। যোৱাকালিৰ এটা উদাহৰণ আপোনালোকক মানে মই দিব বিচাৰিছোঁ যে নিৰ্বাচনৰ যিটো প্ৰচাৰ সভাত আমি সকলো ৰাজ্য সদায় মানে ভাষণ প্ৰসংগত কৈ আহিছিলোঁ যে ওদালগুৰিৰ এটা মিনি ছেক্ৰেটাৰিয়েট মানে অফিচ স্থাপন কৰা হ'ব। যোৱাকালি ইয়াৰ প্ৰমাণ আমি দেখাই দিলোঁ ৰাইজক যে অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া লগতে আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰ যোৱাকালি ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট অফিচ মানে শুভ উদ্বোধনী যোৱাকালি কৰা হ'ল। আৰু ইয়াৰ লগে লগে প্ৰথমবাৰৰ কাৰণে ওদালগুৰি জিলাত ফ্লাইঅভাৰ ৰেল ক্ৰছিঙৰ ফ্লাইঅভাৰ, ইয়াৰ আগত কিন্তু ওদালগুৰি জিলাত কোনো ধৰণৰ ফ্লাইঅভাৰ আমি কোনো দেখা নাই। কিন্তু হাগ্ৰামা মহিলাৰ ছাৰৰ সপোন আছিলে কি আমাৰ BTCখন মানে দ্ৰুতগতিত মানে উন্নয়ন কাম কৰিব। ৰাইজে যি ধৰণে বিচাৰিছিল সেই ধৰণে মানে ডেভেলপমেণ্ট কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল নিৰ্বাচনী প্ৰচাৰ সময়ত। আৰু সেই ধৰণে আমাক ৰাইজে মানে বিপুল ভোটত জিকাই পেলাই চৰকাৰ গঠন কৰিবলৈ ৰাইজে সুবিধা দিলে। আৰু ইয়াৰ মানে ফলত আজি বিভিন্ন ধৰণৰ মানে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আপোনালোকে মানে আধাৰশিলা স্থাপন সদায় দেখি আছে। আৰু ইয়াৰ পিছত ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি কলেজখন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ এটা কেম্পাছ বনাম বুলি ৰাইজক কৈ আহিছোঁ, সেইটো কেইদিনমান পিছত আপোনালোকে শুনিবলৈ পাব। আৰু ইয়াৰ পিছত আপোনালোকে সকলোৱে দেখিছে সেইদিনাখন কোকৰাঝাৰত আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ছাৰে স্পেচিয়েলি ৰাস্তা আৰু দলং নিৰ্মাণ কৰিবৰ কাৰণে 1000 কোটি টকা পেকেজ আমাৰ BTC-বাসী ৰাইজৰ কাৰণে তেখেতে ঘোষণা কৰিছে। কেইদিনমান পিছত ইয়াৰো মানে কাম কাজ আপোনালোকে দেখিবলৈ পাব। আমি যুৱক যুৱতীসকলক 2 লাখ টকা আৰ্থিক সাহায্য মানে তেওঁলোকৰ মানে আত্মসংস্থাপনৰ নামত আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰি 40টা সমষ্টিত মানে চেক প্ৰদান কৰা হ'ব। আৰু ইয়াৰ বাহিৰেও মাটি পাট্টা আমাৰ কাৰণে ডাঙৰ এটা ইছ্যু হয়। মাটি পাট্টাৰো মানে বিতৰণ কৰা হ'ব আনুষ্ঠানিকভাৱে, আপোনালোকে খবৰ পাব। বিভিন্ন ধৰণৰ কাম কাজবিলাক দ্ৰুত গতিত আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত BTCত চলি আছে। 5টা বছৰত কেঁচা ৰাস্তা এটাও নাথাকিব, চব মানে পকা মানে হৈ যাব। দলঙৰ মানে কাঠৰ দলং আপোনালোকে দেখিবলৈ নাপাব। বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান মানে গঢ় দিবৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে মানে বিভিন্ন ধৰণৰ প্ৰজেক্টবিলাক বৰ্তমান কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি আছে। আৰু আপোনালোকৰ ভেৰগাঁও সমষ্টি কিন্তু BPF মানে চবকেইটা সমষ্টি খেলিবৰ কাৰণে এটা আলোচনা চলি আছে। NDA হিচাপে প্ৰাৰ্থীটো প্ৰদান কৰা হ'ব, যিহেতু BPF আনুষ্ঠানিকভাৱে NDA ৰাজনীতিক মানে মিত্ৰজোঁটত চামিল হৈছে। NDA হিচাপে আমাৰ প্ৰাৰ্থীবিলাক ঘোষণা কৰা হ'ব। আৰু 15টাই মানে BPFৰ প্ৰাৰ্থীবিলাকে জয়ী হ'ব, NDAৰ প্ৰাৰ্থীবিলাকে জয়ী হ'ব। আৰু অসমত মানে BPF আৰু BJP মিলে চৰকাৰ গঠন হোৱাটো 100% খাটাং আজিৰ তাৰিখত পাব। আমি শুনি আছোঁ মাৰ্চ মাহত প্ৰথম সপ্তাহত মানে কোড অফ কণ্ডাক্ট লাগি যাব, তেতিয়া মানে প্ৰাৰ্থীৰ তালিকা কেণ্ডিডেট নামবিলাক আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিব। কোকৰাঝাৰত আমি আনুষ্ঠানিকভাৱে মাটি পাট্টা বিতৰণ কৰিছোঁ। আদিবাসীক এটা দিয়া হৈছে, মাইনৰিটি মুছলিমসকলক এটা দিয়া হৈছে, বড়ো মানুহ মানে এখন মানে মাটি পাট্টা পাইছে। কোচ ৰাজবংশী, বেংগলী ভাষী বা আমাৰ গোৰ্খাসকল আছে, অসমীয়া ভাষীসকল আছে, সকলোৰ কাৰণে মাটি পাট্টা প্ৰদান কৰা হ'ব।